আৰু জানো ছাগলী আজিকালি ছাগলীত আমাৰ ফেমাছ ফেচবুকত কথা পাতে ফেচবুকত মৰম কৰে আচ্ছা ছাগলী কেনেকৈ কথা পাতে দেই ছাগলী কেনেকৈ কান্দে আচ্ছা ছাগলী ভাষাত যদি কয় টেঘেৰিয়া জিন্দাবাদ ছাগলী ভাষাত কেনেকৈ ক'ব এইফালে খাব লাগিছিল লালদি বাহিৰ গৈছে নাযায় খানা থাকিল বুলি ভাবি আছে আচ্ছা যেনক আজিকালি ঘূৰি ওলাইছে বা মোবাইল ওলাইছে আমাৰ আকৌ যিটো পৰম্পৰা নিয়ম দেই ৰাতিপুৱা সদায় মুৰ্গী ডাক দিয়ে কুকুৰা চৰাই এই মুৰ্গীটো ৰাতিপুৱা কেনেকৈ কান্দে একেটা মুৰ্গীটো চাউণ্ডটো দিব খাব লাগিছে এইটো নাছিল জিভা বাহিৰ হৈ গৈছে দাঁতৰ তাত বেলচা নিচিনা দাঁত একবাৰ চুমা খালি গান গাল গুচি যাব আচ্ছা যেনক আমি আহিছিলোঁ আহি থাকোঁতে যিবিলাক ভি আই পি গাড়ী গমে পায় যিটো আমাৰ ডাঙৰ ডাঙৰ মানুহবিলাকৰ যিটো ৰঙা লাইট থাকে দেই এই চাইৰেনটো কেনেকৈ কান্দিছিলে আমাৰ ওচৰৰ গাড়ীখনৰ ওচৰত চাইৰেনৰ চাউণ্ডটো দেখাই দিব দেই ভি আই পি Beres masih kalah beres. Soka susu ini sih dah baru lagi dulu sih. আচ্ছা যেনক আপোনালোকে গাহৰি খায় নে নাখায় গাহৰি খায়নে গাহৰি কিমানে খায় হাত ডাঙৰ কিমানে খায় খুৱাই বেছি আৰু নাখাবিলাকে ভৰি দে মোক এনে কৈছোঁ লেতেৰা কৰি চাব মন নাই বাকী যেনক গাহৰিটো খাওঁতে বহুত ভাল লাগে কিন্তু গাহৰি যেতিয়া মৰে খুব কষ্ট পায় খুব কান্দে এই মৰা টাইমত গাহৰিটো কেনেকৈ কান্দে এখাদি গাহৰি চাউণ্ডটো দিব দেই গাহৰি মাদাৰ কৰাটো মাদাৰ আমাৰ পুনা দাস আমাৰ মংগলত ঘৰ খুব ধুনীয়া একবাৰ হাতত চাপৰি ভাইটি কাৰণে